আহিল আহিল দুৰ্গা পূজা লবা লাগে জতা মোজা ইফালে ছচাইটিত থাৰল ল'ব পৰা নাই বজা কেতিয়া খাব লগা হয় ঠিক নাই চৰ লাঠি আৰু খুচা কি হ'ল বাপা ৰক আকালাই আকালাই কি বকি আছা পাগল ছাগলে হলি নেকি পাগলে হবা বাকী আছে আৰু টোপনি নাহা হৈছে ৰাতি খানটা চিন্তাতে মাথা গৰম হৈ আছে যিমানে পূজা কাষ আহি আছে কোন পূজা ঐ বাবা পূজাৰ লগত লতি ঘটি চলি আছে নেকি হা পূজা মানে দুৰ্গা পূজাৰ কথা কৈ আছো সৰি পৰা আৰে দুৰ্গা পূজা আহিল ভালে পাব লাগে আপি চাব পাৰিম আমি তাতে তোৰ আৰু কি প্ৰব্লেম ইমান হা কেনটা দুৰ্গা পূজাৰ আগত ছচাইটি মাখাই পইচা ভাঙে না নাভাঙে হা যিমান মহিলা গোটৰ পইচা থাৰত দে চব উঠাই উঠাই তাতে কি হ'ল তোৰ খেন্তা মই যোৱাবাৰ দেৱালীত ডাংগা মুণ্ডা খেলাৰ নামত এখন ছচাইটিৰ বাৰে 10,000 টকা ধাৰে লৈছিলো এতিয়া খেন্তা খুতে মোলে 15,000 টকা হৈছে এতিয়া পূজাৰ আগত ঘূৰাই দিব লাগে 15,000 কিয়া খেন্তা 15 টকাও নাই লগত চব তিৰি ঘৰ আহি পাব মোৰ কোনবা দিনা মাই গম পালি মোক বান্নি দি গুবাব আৰে টেনচন নাই ৰে মোৰতো ধাৰ আছিল মই ধাৰ মাৰি দিলো পইচাও নাছিল কিন্তু লগত কি কান্তাৰ আরে ভাই মোকো সেই আইডিয়াটো দি না রে আরে সিম্পল বে তই যি গোট বা সোসাইটিক পয়সা দিবা আছা না সিহঁতক কৈ দে যে পয়সা ক্লিয়ার কৰি দিম কিন্তু নেক্সট দিনাই মোক সেম পয়সা আৰু ধাৰত দিবা লাগিব 1 বছৰৰ কাৰণে আৰু যদি হ'ব বুলি কয় মই কোৰবাৰে পয়সা আনি মই ধাৰ মাৰিম হা গজমুৰা সিম্পল বেলেগ সোসাইটিৰ পাৰে পয়সা ধাৰলো আৰু কৈ দে যে 3 দিনত ঘূৰাই দিম বুলি মোৰ চিনাকি আছে এখন সোসাইটি বল আৰু এইটোকে বিজনেস বুলি কয় বিজনেস পলিসি এক হাত से लो और दूसरे हाथ से दो এ মজা বঢ়িয়া আইডিয়া দিছা দেখো যো নহলে সোনকালে জয়ের পাৰে যো ওই ৰকো তো যে পয়সা ঘূৰাই দিবা টাইম হৈছে জানা নাই হা কালি লাস্ট ডেট কিন্তু কেনে করে খেন্তা তিৰি ডালে খুৰী মই সেই কাৰণে আইছো মই কালি পইচা ধাৰ মাৰি দিম কিন্তু খুৰী এটা কথা পৰহি মোক আৰু পইচা ধাৰে দিব লাগিব কিন্তু যিমানখিনি মই ধাৰ মাৰিছো হৈ যাব টেনচন নত টাইমত পইচা ঘূৰাই দিয়া কাষ্টমাৰক আমি সদায় দেও পাই যাবি পৰহি হান্তাৰ দেখিছা মজা এতিয়া য'ত তিৰি তাতে যাও এতিয়া মোৰ কি তিৰি হা কোনটো তিৰি আরে তিরি মানে তোর যে তিরি তো পয়সা ধারি দিয়ার কথা কৈছিলে সেই তোক কৈছো একো বুজি চুজি নাপা ফিঠি উঠা এতিয়া সোনকালে খুৰী মোক অলপ পইচা ধাৰে লাগিছিল 3 দিনত ঘূৰাই দিম কিন্তু আপোনাৰ আপিৰ শপত বংখা চাদৱা ক'ত মোৰ আপিৰ শপত খাবা আহিছা হা শালা খুৰীৰ খুব চিনি পা হা ফিঠি উঠা চলি হ'ব দে বেছি গালি নাপাৰো আৰু ময়ে ফুট পাম মোৰে লছ হ'ব নহ'লে তোক খেদলি দে হ'ব দে কি লাগে কিমান লাগে কৈ দিবি পাই যাবি পৰহিত লাগি টেনচন নলব খুৰী মই পৰহি দি দিম আপোনাক আৰু এক্সট্ৰা যিখিনি হয় সেইখিনিও দি দিম হলো পইচা একো নাই টেনচন নাই কিন্তু পৰহি ঘূৰাই দিবি হা দে হ'ব দে যা খুৰী আপোনাৰ আপিটোক একবাৰ দেখা পোৱা হলে মনটো কিবা প্ৰফুল্ল লাগি গ'ল হয় মান্নাত মৰা ফুট এৰপেৰে মনটো প্ৰফুল্ল লাগে বুঢ়ে ঘূৰি নাখাওঁতে চাইডো এৰপেৰে ফিঠি উঠা কালু এতিয়া আইছো তিৰিৰ মেখেলাৰ কুকুৱে মাৰলি হয় আপিতক চাই বোলে বেটা ৰকো এই পইচাখিনি কিন্তু পৰহি ধাৰ মাৰি দিবি মোৰ ইজ্জত নেখাদাবি কিন্তু দেই আৰে নেখাদাও বে আৰু থেংক ইউ ভাই এতিয়াহে মনটো অলপ পাতল লাগিছে তয়ে মোৰ জান তয়ে মোৰ নালা তয়ে মোৰ কলিজা হেই ফিঠি উঠা কি বকি আছা জান কলিজা মানুহে যদি শুনে দুকো কি বুলি ভাবব হা থাক এতিয়া আমি যাওঁ এতিয়া আরে রকো ভাই কি কৰি আছা এতে আরে গুলশান দেখো কি কৰি আছা এতে তোর দেখো সালে পুরা বদলি গেছি কি করা পিছে এতিয়া কবাত মালদার ঘৰৰ আপি চাপি পতালি নেকি হা সেই মাখা বাচ্চা মানুহে কৰে লিজেণ্ডে বেলেগ কৰে বেলেগকে পইচা কামায় লিজেণ্ড আৰু তই বেটা হৰকান্ত পিছে লিজেণ্ডে কেনেকে বেলেগকে পইচা কামায় আরে IPL-ত পইচা লাগাই কিনে কোন জিকিব কোন হাৰিব গটাইখিনিয়ে ফিক্স হৈ থাকে গতিকে পইচা লাগাও আৰু এক ৰাতিত পইচা ডাবল কি কবে পইচা ডাবল আৰু তই জানা মানে কোন জিকে কোন হাৰে অবিয়াছলি নহ'লে মই আৰু ইমান পইচা কামাই থাকো নেকি
খেন্তা মোৰোতো ছ'চাইটিত ধাৰ আছে এই 15,000 যদি মই লগে দিওঁ IPL-ত ডাইৰেক্ট ডাবুল পাম খেন্তা 30,000 হৈ যাব তেতিয়া দুখন ছ'চাইটিতে থাৰ মাৰবা পাৰিম মজা ঐ গুলচন ময়ো পইচা লগাম দে না মই নাজানো কিন্তু ক'ত লগাই তই লগাই দিবি না হেল্প কৰবি না আৰে ভাই তই মোৰ লগ হয় কিয় হেল্প নকৰিম মই আজি মুম্বাই ইণ্ডিয়ানছ জিকিব ফিক্স যদি তই পইচা লগাব পাৰা কি কবে এই লো টাকা 15,000 লাগে দি খেন্তা আম্বানীৰ টিমত আম্বানী মোৰ পইচা এনেও নাখায় মই জানো পইচা যে ডাবুল হ'ব সেইটো চিয়ৰ হৈ যাব টেনচন নত পইচা আজি তই যে ডাবুল পাবি একদম চিয়ৰ থাক দে হ'ব দে মই এতিয়া যাওঁ গধূলি খেলা চাবি আৰু ৰিজাল্ট পাবি আম্বানীৰ টিমত পইচা লাগে একদিন মই যে আম্বানীতকৈও বেছি ধনী হ'ম সেইটো চিয়ৰ কিন্তু খেন্তা মুম্বাই ইণ্ডিয়ানছ জিত না আজি জিতবে আজি খেন্তা ঐ তই আজি মুম্বাই ইণ্ডিয়ানছৰ ইমান ছাপোৰ্ট কিয় কৰি আছা হা এনে দেখো আমি গোটাই ভাষা চেন্নাইৰে ছাপোৰ্টাৰ আৰে একো নাই ঐ আম্বানীৰ ঘৈণীয়েকক তামাম ভাল লাগে মোৰ তামাম ঠগুৱা সেইকাৰণে বোলো অলপ ছাপোৰ্ট কৰোৱে নেকি মজা চেন্নাই জিতি গয়া ধোনী জিত গয়া লাভ ইউ ধোনী ভাই হে ভগৱান মই শেষ মই বৰবাদ মই ধ্বংস আম্বানী মোক কামেৰি খেলা আজিহে হাৰবা পাল্লা ভিত্তি উঠা আম্বানী ঐ ৰখ কি হৈছে হা কথাটো কি কবি না মোক সোনকালে কওঁ মোৰ শপত দিছো তো কি হৈছে 15,000 লাগে দি খেন্তা আম্বানীৰ টিমত আম্বানী মোৰ পইচা এনেও নাখায় মই জানো পইচা যে ডাবুল হ'ব সেইটো চিয়ৰ মই শেষ এতিয়া মই ক'ৰবাৰে দুখন ছ'চাইটিত এতিয়া পইচা দিম ঘণ্টা মোৰ তাৰ এতিয়া এটাই ৰাস্তা আছে মই মৰি যোৱাই ভাল ঐ ৰকো শুন ঐ ৰকো আমি আছো তো চব চল্ভ কৰি দিম ঐ ভাই নাযাবি ঐ ক'ত গেলি তই ঐ গালু মায়েককে কৈ দিওঁ যো ঘণ্টা এই জীৱন শেষ কৰিম মই আজি মই মৰি যাম এতিয়াই ভগৱান মৰাৰ পিছত ভূত হৈ কিন্তু মই আম্বানীৰ ঘৰ ধ্বংস কৰিম ইয়াত থাকি মই আজি বৰবাদ হৈ গেলো এই মৰবাৰ টাইমত কাৰনো ফোন আহিবে কেনটা মৰাটো শান্তি নেদে কায়ো হেল্ল' ৰকো ক'ত আছা তই তোৰ চব পইচা ধাৰ মাৰা হৈ গেল এতিয়া আহি যাব পাৰা ঘৰত সোনকালে আহা কি ক সঁচাই কৈছা না দে মই যাই আছো ৰা ঘৰত সঁচাই কৈছা না মিছাই কৈছা চাই আছো কেনটা হান্তাৰে সঁচাই ক'লা না মিছাই ক'লা বে কিন্তু যদি সঁচাই কৈছি কোনি মোক সহায় কৰলা আম্বানীৰ ঘৰ ধ্বংস কৰিম বুলি কোৱাই ভগৱানে হেল্প কৰলা নেকি বাদ দি ঘণ্টা যোনি সহায় কৰছি আৰু মোৰ টেনচন দূৰ হ'ল এতিয়া ঘৰ যাৱাই ভাল ভোক লাগছি বহুত হান্তাৰ মোৰ ভাই মই জানছিলোৱে তই মোক হেল্প কৰবি বুলি থেংক ইউ তই চব পইচা ধাৰ মাৰি দিয়াৰ বাবে সৰি পৰা মই ক'ৰ পাৰে তোৰ ধাৰ মাৰিম হা নিজৰে একো গতি নাই তই মৰিবা যোৱাৰ পিছত মই চব কথা তোৰ মায়েৰে আগত কৈ দিছিলোঁ তাৰ পিছত মায়েৰে চব ধাৰ মাৰি দিছে কি মাই ধাৰ মাৰি দিছি মাই তই ইমান পইচা ক'ত পালি মাই তোৰ গলৰ চেইনডাল কি হ'ল তই কৰা ভুলৰ কাৰণে কিবাটো এটা হেৰুৱাবই লাগিছিল না তোক হেৰুৱাতকৈ চেইনডালে যাওক মোৰ ঐ মাই মই আজি শপত খাইছোঁ আৰু এনেকুৱা ভুল নহ'ব ধাৰ হ'ব পাৰে লাইফত কিন্তু জুৱা নেখেলোঁ আৰু দেখা যাব ঐ হান্তাৰ কেতিয়াবা যদি মই এনেকুৱা ভুল কৰোঁ মোক 2 গালত 2 চৰ মাৰবি ভাই ৰকো গুলচনে কৈ আছিলোঁ আজি ৰাজস্থান ৰয়েল জিতাটো ফাইনেল তোকো কিমান টকা লগাবি ৰাখ ফোন তই ফোন ৰাখ তেৰি মা কি